মিলন আছে মোৰ সৰু ল'ৰা ই মোক প্ৰথমতে ৰূপসিং প্ৰগ্ৰামত পাইছিলে আজি কেইবছৰ মূৰত পাইছিলে আগতে তেতিয়া ক্লাছ 6ত আছিলো সমদাৰ প্ৰগ্ৰামত পুৰা নাচিলো একদম বিন্দাস তেতিয়া আমরা সমদাৰ ভক্ত যি নক কি ভক্ত কাৰণে আৰু ঈশ্বৰে মিলাই দিলে সেইকাৰণে তাক মই আগুৱাই নিয়াৰ কাৰণে অকণ সহজ কৰিছো এই গীতটি প্ৰথম সৃষ্টিকৰ্তা হলি ই মোক ধুনীয়াকৈ লাইন আপটো ক'লে তেনেকৈ সুৰুৱা কৰিলোঁ তাৰপিছত মোৰ বিজয় দা তেখেতে বাকী গানখিনি আমাৰ বিচৰা ফালে বহুত ধুনীয়াকৈ সজাই মিলি আৰু গোৱাইছে তেখেতে মোক দেই ষ্টুডিঅ'ত গৈ পিনে তেখেতে মোক গোৱাইছে হয়নে বিজয় দা দেখা আমাক ক'লে ভাল লাগিব আপুনি মোক উপস্থিত শ্ৰদ্ধালৈ মোৰ শ্ৰদ্ধাঞ্জলি দিছোঁ আজি এই গীতটিৰ শুভ উন্মোচন হৈ গ'ল এই গীতটিৰ লগত যিখিনি কলা কুশলী জড়িত হৈ আছিল সকলোৱে অশেষ কষ্ট কৰিবলগীয়া হৈছিল গীতটিত যিহেতু গীতটি অলপ আন গীতবোৰৰ তুলনাত বেলেগকৈ বনোৱা হৈছে তো আমি এই গীতটোৰ লগত জড়িত হৈ থকা প্ৰতিদিনটোৱে আমি আশা কৰোঁ যাতে ৰাইজে আমাৰ এই গীতটোৰ আকৰ্ষিত হয় কাৰণ গোটেইখিনি নিৰ্ভৰ কৰে ৰাইজৰ ওপৰত ৰাইজে যদি আমি সৃষ্টি কৰা গীতবোৰ আঁকোৱালি লয় তেতিয়াহ'লেহে আমি পৰৱৰ্তী গীত কৰিবলৈ আমি সাহস পাম তো সেইখিনিয়ে কামনা কৰিছোঁ যাতে আমাক আগবাঢ়ি যোৱাত আপোনালোকে উৎসাহ প্ৰেৰণা যোগায় আৰু এটা কথা ক'ব খুজিছোঁ মই এইখিনিতে কিছুদিন আগতে মোৰ কোচ ৰাজবংশী জাতীয় সংগ্ৰামৰ সত্তাৰে মাও কমতা শীৰ্ষক গীত এটি মুকলি হৈছিল আপোনালোকে সেইটো শুনিব আপোনালোকে আমাক প্ৰেৰণা যোগালেহে আমি আগবাঢ়ি যাব পাৰিম আপোনালোকে